চৰিত্ৰ বুজা বৰদান লক্ষ্মী তুমি মোৰ লগতে প্ৰতিদ্বন্দ্বিত কৰি ভাল কাম নকৰি ইয়াৰ ফল ভোগ কৰিবলৈ তুমি প্ৰস্তুত থাকিবা লক্ষ্মী লক্ষ্মী আজি আকৌ লক্ষ্মী কিহৰ প্ৰয়োজন মইতো কোনো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয় লক্ষ্মী লক্ষ্মী তুমি যি অবিদেশক কাৰ্য কৰিলা তাৰ বাবে মোৰ দেৱ সমাজৰ একেবাৰে ঘৃণিত প্ৰাপ্ত কৰি পেলালা তুমি মই জগতৰ ঈশ্বৰ আৰু তুমি মোৰ মহালক্ষ্মী তুমি যদি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰা ইয়াৰ ফল কি হ'ব পাৰে তুমি এবাৰ ভাবি চাইছানে লক্ষ্মী আপুনিয়ে কি কৈছে মই একোৱেই বুজা নাই মোক সকলোবোৰ বুজাই কওক শুনা লক্ষ্মী আৰু কিছুদিনৰ পিছতে মহাপ্ৰলয়ৰ সৃষ্টি হ'ব সমুদ্ৰৰ জলধাৰাই গোটেই পৃথিৱী ডুবাই পেলাব কিন্তু লক্ষ্মী তুমি যি ভীষণ দৈত্যৰ সৃষ্টি কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিত কৰিব খুজিছা ইয়াৰ ফল ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰ ভাবি চাইছানে আপোনালোকৰ আলোচনাত যদি কেৱল সত্য পাৰ্বতী আৰু প্ৰকল্প কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই স্বয়ং আপোনাৰ এই পত্নী কৰিও এই আলোচনাত মই ভাগ ল'ব পৰা নাই লক্ষ্মী এই কথা তোমাক কোনে মোক কোনেও ক'ব নালাগে মই সকলোবোৰ নিজেই জানিব পাৰিছোঁ লক্ষ্মী লক্ষ্মী তুমি নাৰদৰ চক্ৰান্তত পৰি এনে ভীষণ কৰ্মত লিপ্ত হ'লা তুমি ভাবিব লাগিছিল মিছা সঁচা কৰা নাৰদৰ যুগে যোগে চলি আহিছে লক্ষ্মী নাৰদ তুলসীয়া বুলি জগত বিদিত